তোমাৰ বাবেই মই বিদ্ৰোহী, তোমাৰ বাবেই মই বিদ্ৰোহী। প্ৰতাৰণা বঞ্চনা ইটিকিঙৰ খিলখিলনি আৰু মই বিদ্ৰোহী। চে গুয়েভাৰাক সুধিছো বিদ্ৰোহ কি? ৰাভাৰ আভাত বিচাৰিছো প্ৰতাৰণা আৰু বঞ্চনাৰ সংজ্ঞা। নষ্টালজিক মই তোমাক লৈ সোণোৱালী সপোনৰ চাকনৈয়াত সোমালো। পথভ্ৰষ্ট মই নেওতাগুচি নাম্বাৰ হৈ ভাষাৰ শ্ৰাদ্ধ পাতি মৎস্য স্পৰ্শও হৈ গল। শ্মশানত বহি চান্দালে খুচিছে আই, আমি নিমাত মাতিমেই বা কিয়? জাতি মাতি সকলোতো হলেই বিক্ৰী। বিদ্ৰোহী নহয় কি কৰিম কোৱা? কোনোবা ব্যস্ত ফেমিলি ষ্টেটাছত, আমি ব্যস্ত গ্লেডিয়েটৰিয়েল ৱাৰ্ছ পাতাকাছৰ। নিশাৰ জোনজোনীৰ তৰাৰ লগত হাঁহি আমি ভিকহু চালা বেইমান প্ৰেমী। ৱৰ্ল্ড ইকনমিৰ কথা ভাবোতে অসম হিষ্ট্ৰী শেষ। প্ৰেমৰ নামত কবিতা, নিয়তিৰ নিকৃষ্ট হিংসা। আৰে বিদ্ৰোহী নহয় কি কৰিম কোৱা? তিনিটকীয়া চাউল, স্কুল হল হোটেল, ফুটপাথ ৰম্যভূমি। আৰু কি বিচাৰিম ইয়াত? বানপানী খৰাং খেতিত পোক। কিন্তু চৰকাৰৰ দোষ। ভাল পাওঁ তোমাক, হৃদয়ৰ সমস্ত উজাৰি ভাল পাওঁ তোমাক। লুইত আস্ফালিত হওকেই বা নহওক, শৰীৰৰ প্ৰতি টোপাল তেজ তোমাৰ বাবে আস্ফালিত। নিশাৰ ৰম্যভূমিৰ বেশ্যা কেইজনীক সুধিবা সিহঁত বেশ্যা কিয়? সিহঁতৰ জাকৈয়া হাঁহি চলাহী কথাৰ বিবেক দংশনক সুধিবা সিহঁত বেশ্যা কিয়? এতিয়া কোৱা, মই বিদ্ৰোহী নহয় কি কৰিম? তোমাৰ বাবেই মই বিদ্ৰোহী।